ইয়াতে এইবিলাক ইস্যু কৈ পেলাই কংগ্ৰেছে উল্টাই মানুহক বিপদত পেলাব। কংগ্ৰেছে এইবিলাক কথা কৈ পেলাই মানুহক বিপদত পেলাব খুজি আছে। এতিয়া সব ঠিক ঠাক আছে আৰু কংগ্ৰেছে মানুহক বিপদত পেলাব খুজি আছে। এইটো এটা ইস্যু হ'ব পাৰে নেকি ইয়াতে? মই ক'লো নহয়, এইবিলাক ইস্যু কৈ কংগ্ৰেছ দলে হিন্দু বঙালী মানুহৰ ওপৰত আকৌ নতুনকৈ কেছ খোলাব খুজি আছে। আমি সমস্যা সমাধান কৰিছোঁ, কংগ্ৰেছে আকৌ হিন্দু বঙালীৰ ওপৰত নতুন কৰি একটা ইস্যু খুলিব খুজি আছে। এইবিলাক ইস্যু ক'লেতো অকল নিহাৰৰ ইস্যু নহ'ব, দুনিয়াৰ মানুহৰ ইস্যু হ'ব। গতিকে কংগ্ৰেছে কাৰ কাৰণে কাম কৰি আছে? কংগ্ৰেছে ইয়াত আহি হিন্দু বঙালী মানুহৰ এগেইনষ্টত কাম কৰি আছে। কাৰণ এইবিলাক ইস্যুটো এজনৰ ওপৰত নহয়, 10 জনৰ ওপৰত হ'ব। আমি গণ্ডগোলবোৰ শেষ কৰিছোঁ লাহে লাহে, আকৌ সিহঁতি গণ্ডগোলবোৰ নতুনকৈ আৰম্ভ কৰিব খুজি আছে। মই ক'লো নহয়, অমিয়কান্তি দাসে আনক, মই আনো, আপুনি আনে, এইবিলাক কথা আলোচনা কৰিলে আৰু 10 জন মানুহৰ ঘৰত নটিচ যাব, আৰু 100 জন মানুহ ট্ৰিব্যুনেলত আহিব লাগিব। কষ্ট কাৰ হ'ব? ইয়াৰতো কাগজ পত্ৰ ধুনীয়াকৈ NRCত নাম তাম নিহাৰ বাবুৰ চব আছে। নিহাৰ বাবু ইয়াত মেট্ৰিক দিছে, তাৰ বাবা, তাৰ পৰিবাৰ চবেই জানে। কিন্তু নিহাৰ বাবুৰতো কষ্ট নহ'ব? এইবিলাক প্ৰশ্ন উঠালে কষ্ট কাৰ হ'ব? আৰু 10 জনৰ হ'ব। তো কংগ্ৰেছ দলে ইয়াতে ৰাজনীতি কৰি আছে যাতে হিন্দু বঙালী মানুহখিনিৰ আকৌ অত্যাচাৰ হয়।